নমস্কাৰ, নিউ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু শুৱালকুছিৰ যিহেতু আপোনালোকক কিছু দেখুৱাই আছোঁ, চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু মোৰ লগত ৰাহুল বন্ধু আছে। যদি ভাল লাগে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। চাই থাকিব ভিডিঅ'টো। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰ্তমান আমি বস্ত্ৰনগৰ শুৱালকুছি আহি পালোঁ। ইফালে G20 চাই লওক, কিবা পোষ্টাৰ মাৰা আছে। কি সুন্দৰ দৃশ্য। এতিয়া আমি ভিতৰলৈ যাওঁ। G20 এইটো এটা প্ৰদৰ্শনী হিচাপে বনোৱা হৈছে। তাৰমানে ইয়াতে এৰী মুগা কিহৰ পৰা বনায়, কিহেৰে বনায়, কেনেকৈ বনায় সেইটো ইয়াতে দেখুৱাব। আৰু ইয়াৰে এই ভিডিঅ'টোত দেখুৱাইছে কেনেকৈ বাতিটো কাঢ়ে, কেনেকৈ তাৰমানে বাতিটো কাঢ়ি কিনে বব পাৰে, আৰু সেইবিলাক ইয়াতে দেখুৱাই আছে এনেকৈ। এৰী মুগাৰ প্ৰদৰ্শনী হিচাপে এইটো এটা হ'ল। জনাৰে গান শুনিছানে পক্ষীৰ কলতান গছে বনে বতাহৰ। বৰ্তমান আপোনালোকক দেখুৱাইছোঁ মুগা আৰু এৰী সূতা কিহৰ পৰাই বনায়। এইটো চাওক, এটা পখিলা। ইয়াতে নাও কণীয়ে চাগে, এইবিলাক কণীৰ দৰে কিবা আছে। আৰু এইটো মুগা চাওক, আৰু এইটো এৰী সূতা। আৰু ইফালে পলু আছে, পলু পকা। ইয়াতে পলু পকাবিলাকে পাত খাই আছে এনেকৈ। এই পলু পকাৰ পৰাই এৰী সূতা বনোৱা হয়। চাই লওক কি ধুনীয়া, পকাবিলাকে পাত খাই আছে। আৰু এই গছতো আছে দুই এটা এনেকৈ পাত খাই। আৰু এইটো চাওক, লাৰি কেনে দেখুৱাই দিছোঁ, কি মৰম লাগিছে পলু পকাটো। এই কচুচনিত এৰী সূতা লগাই থৈ দিয়া আছে। আৰু তলত দেখি এইবিলাক এৰী সূতাৰে তৈয়াৰ কৰিব তাৰমানে। আৰু এইফালে মুগা বাইদেউজনে তৈয়াৰ কৰি আছে হাতেৰে। আৰু এইবিলাক, আৰু এইফালে খুৰীজনে এৰী সূতা তৈয়াৰ কৰি আছে এটা মেচিনত হাতেৰে এনেকৈ। খুৰাজনেও এনেকৈ লাহে লাহে এৰী সূতা তৈয়াৰ কৰি আছে। আৰু এইটো হৈছে মুগা এনেকৈ মিচিঙত বনাই কিনে পেচি থৈ দিয়া আছে। আৰু এইফালেও এটা মিচিঙত বনাই আছে এনেকৈ। দেখুৱাও আপোনালোকক কেনেকৈ আৰু তৈয়াৰ কৰি আছে। আৰু ইফালেও এৰী সূতা আৰু মুগা এনেকৈ সজাই থৈ দিয়া আছে। আৰু এইফালে খুৰাজনে শাল বৈ আছে, মানে সেই ফুল পাৰি আছে আৰু শালৰ এই ফুল পাৰি আছে। এইবিলাক পচা কৰিছে আৰু এৰী মুগাৰ। আৰু এইফালে বনক আছে। আৰু এইফালে বাইদেউজনেও শালত বহি আছে এই মুগাৰ। আৰু এইবোৰ কি ধুনীয়া ধুনীয়া মুগাৰ কাপোৰ সজাই থৈ দিয়া আছে ইয়াতে। ক'ব লগা খণ্ড কৈ গৈছোঁ, আৰু বিশেষকৈ আৰু নকওঁ, এনেকৈ দেখুৱাই যাই আছোঁ। আৰু ইয়াতেও ধুনীয়াকৈ মুগাৰ কাপোৰবোৰ সজুৱাই থৈ দিয়া হৈ আছে। আৰু ইফালে এইটো পুতলা, মানে মূৰ্তিৰ দৰে আৰু পুতলা টাইপৰ বনাই থৈ দিয়া আছে মুগাৰে। বৰ ধুনীয়া লাগিছে। আৰু এইটো ইয়াতে থাপনা। ইও এটা হোল আছে, ইয়াৰ ভিতৰে ডানলপ আছে। এইবিলাক ডানলপ কেনেকৈ বহিব পাৰে। আৰু ইফালে
ডাইনিং চেয়াৰ আৰু এনেকৈ খানা পিনা খাব পাৰে। দেখুৱাইছে চাওক, ছাইডৰ লাইট কিছুমান অফ হৈ গৈছে, অলপমান বেছি ভাল লাগি গৈছে আৰু চাই থাকক। কিছু দেখুৱাইছোঁ, ইয়াতে খানা পিনা হয়তো খোৱাব চাগে, ইয়াতে বহিবলৈ কিছু যোগাৰ কৰা হৈছে, এনেকৈ বহি থাকিব পাৰে। হেল্ল' গাইজ, বৰ্তমান আমি বিদায় লওঁ। ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব। এতিয়ালৈ সামৰিলোঁ, বাই।